আসসালামু আলাইকুম, নমস্কাৰ। এয়া হৈছে বিলাচীপাৰা মামা বজাৰৰ ইষ্টিমাৰ এটা অংশ, য'ত আমি ৰাণীগঞ্জৰ পৰা কেইজনমান ভাই তথা বন্ধুসকলে মিলি ইষ্টিমাৰত যোৱাসকলক কিছু অংশক আমি গৰম পানী, বিস্কুট আৰু চাহৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইমান সামৰ্থ্য নাই যে আমি সকলোকে ইয়াৰ ব্যৱস্থা কৰিম, কিন্তু যিমান পাৰিছোঁ আমি সকলোৱে মিলি ব্যৱস্থা কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনত এনেকুৱাকৈ যাতে আৰু আমি বেলেগক সহায় কৰিব পাৰি, তাৰ বাবে মই সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু এনেকৈ আমি সকলোৱে মিলি সকলোকে যদি অলপ অলপকৈ সহায় কৰোঁ, তেন্তে হয়তো সকলোৱে সহায় সহযোগিতা পাব। তো আমি যিমান পাৰিছোঁ চেষ্টা কৰি আছিলোঁ, আৰু আমি ৰাতিপুৱাৰে পৰা 10 বজালৈ আৰু সন্ধিয়াৰ পৰা আবেলিৰ পৰা সন্ধিয়া 8টা-9টালৈ আমি চাহৰ ব্যৱস্থা কৰিছিলোঁ। তো আগন্তুক দিনত যাতে এনেকুৱাকৈ আমি আৰু কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে এনেকুৱা সহায় সহযোগিতা কৰি যাব, তাৰ কাৰণে মই আল্লাহ তাআলাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। मस्जिद में रहो, जमात के साथ रहो, आम लोगों में रहो। आप মানুষের মধ্যে থাকা, মসজিদের মধ্যে থাকা এবং জামাতের মধ্যে থাকা, এই জায়গায় যদি আমরা যদি থাকি, তাহলে কি হবে? আমরা ভিতর থেকে ইমান পাবো। इसलिए भाइयों दोस्तों, हम अपने कारोबार में रहते हुए अपने वक्त की हिफाजत इस तरह करेंगे कि जो हमारे पास वक्त बच जाएगा, वो सारा वक्त मस्जिदों के माहौल में और मस्जिदों के अंदर लगाएंगे इंशाअल्लाह। এই জন্য আমরা সবাই নিয়ত করে নিই, সবাই করে যে আমাদের খালি সময় দিতে ইনশাআল্লাহ আমাদের আমাদের করতে ভাই। যে দান করে বারবার বলা হয় যে এটা আমরা পুরো পায়া করবে না করে নিই। যে আমরা আমাদের খালি সময়টা ইনশাআল্লাহ আল্লাহর ঘর মসজিদের মধ্যে দেব ইনশাআল্লাহ। আমি কোটেক্স করো। साहबा पर मेहनत करके मस्जिदों में ईमान की मजलिसें कायम करते थे। साहबार ऊपर मेहनत करे ईमाনের মজলিসকে কায়েম করেছে। বাজার वालों को मस्जिद में भेजते थे, बाजार वाला देके मस्जिद में पाठाইতে और मस्जिद में जो हल्के लगे होते थे उनमें जोड़ते थे। मस्जिद में जिसे हल्का लगता है वही मस्जिद हल्का होते उन्हें के जोड़ते। भाई दोस्तों, ये मदीना मुनव्वरा के अंदर मस्जिद नबी का मालूम था, मस्जिदों की आबादी और मस्जिदों में बाहर वालों को गश्त करके उनको मस्जिद की तरफ भेजना ये सहाबा का अमल था। मस्जिद नबवी আমল, সাহাবা ওয়ালা আমল, মসজিদ নববীর মধ্যে